নমস্কাৰ, ৱেলকাম টু HKS আছাম ব্লগ। বহুত দিনৰ পিছত পুনৰ এটি ভিডিঅ'ত আহিছোঁ। ইতিমধ্যে সকলোৱে গমে পায় গুৱাহাটীত নতুন নতুন ফ্লাইঅভাৰ উদ্বোধন হৈ আছে। তাৰে মাজত নতুনকৈ উদ্বোধন হোৱা এলিভেটেড কৰিডৰ ফ্লাইঅভাৰ গুৱাহাটী ভূটনাথৰ পৰা মাছখোৱালৈকে। এয়া সন্মুখত হৈছে মাছখোৱাৰ ভূটনাথৰ ফালৰ পৰা আৰম্ভ হোৱা অভাৰব্ৰিজৰ এটি অংশ। ভূটনাথৰ ফালে য'ত আৰম্ভ হৈছে তাতে মাত্ৰ 2 লেন, একেবাৰে চেপা। আৰু তাৰ পৰা যেতিয়া ভিতৰত যেতিয়া সোমাই আহিছে ব্ৰহ্মপুত্ৰ নৈ পোৱাৰ লগে লগে একেবাৰে বহল কৰি দিছে। 3 লেন গৈ পেলাই 4 লেন এনেকুৱা হৈ গৈছে। চাওক, এই গোটেইখিনি এটা বহল। তাৰপিছত চাওক, এটা ধুনীয়া একেবাৰে টাৰ্ণিং দিছে। ট্ৰাকখন যে গৈ আছে ধুনীয়া এটা টাৰ্ণিং দিছে। আৰু আগত চাওক, বগা ক'লা গাড়ী যে ৰৈ আছে, এই গাড়ীকেইখন যদি এইফালৰ পৰা অহা গাড়ী বাইকে যদি নিজৰ স্পীড যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে, এই যে বাইকবোৰ যে গৈ আছে নহয়, তাতে ধমকৈ এটা খুন্দা মাৰিব। খুন্দা মাৰি সেইফালে ব্ৰহ্মপুত্ৰ নৈত জঁপিয়াব আৰু সাঁতুৰি বা গাড়ীৰে সৈতে ডুবি গৈ পেলাই একেবাৰে ক'ত গৈ পাব সেয়া মই ক'ব নোৱাৰোঁ। বাংলাদেশ গৈ পাবও পাৰে, নাপাবও পাৰে। এটা ধুনীয়া ইয়াতে কেঁকুৰি এটা সৃষ্টি কৰিছে। এই কেঁকুৰিটো লৈ সেইফালে আকৌ কেঁকুৰি ল'ব লাগিব। এতিয়া কি বুজি পেলাই এনেকুৱা কৰিছে মই ক'ব নোৱাৰোঁ। এইখিনিৰ পৰাটো চিধা কৰি দিব পাৰিলে হয় অকণমান। বাৰু, মোৰ ক'বলগীয়া বৰ বিশেষ একো নাই। বনাইছে সকলোকে শুভেচ্ছা জনাইছোঁ। কোনেও যাতে ইয়াতে স্পীডত নাহে, এক্সিডেণ্ট হোৱাৰ চান্সেছটো আছে এইখিনি জেগাত। গতিকে এই ঠাইখিনিত এই যে বাইক যে আহি আছে বা বাছখন ৰৈ আছে, এইবিলাক ঠাইত ডাঙৰ ডাঙৰ স্পীড ব্ৰেকাৰ দিব লাগিব। ইয়াতে স্পীড ব্ৰেকাৰ দি স্পীড লিমিটটো কমাওক, নহ'লে এইখিনিত গৈ পেলাই এই যে গাড়ীবোৰ যে ৰৈ আছে, ছোৱালী দুজনী যে খোজকাঢ়ি গৈ আছে, সেই ঠাইখিনিত খুন্দা মাৰিব। বাৰে বাৰে একে কথা কৈ আছোঁ। আৰু একেইখিনি খুন্দা বা সমস্যা আছে সেইফালে মাছখোৱাৰ ফালে এনেকৈ ডাঙৰ টাৰ্ণ কৰি দিছে, সেইফালেও আছে। অকণমান আপোনালোকক দেখুৱাবিলাকক কৈ দিছোঁ, যিসকল মানুহে ছুইচাইড কৰিম বুলি ভাবি আছে, ছুইচাইড কৰিবলৈ এতিয়া নতুন এটা পইণ্ট সৃষ্টি হৈছে। আজিৰ তাৰিখত আপুনি ছুইচাইড হয়তো কৰিব নোৱাৰিব। যেতিয়া ব্ৰহ্মপুত্ৰত পানী বাঢ়িব, বেছিদিন নাই, এপ্ৰিল মে' মাহৰ পৰা পানী আহি যাব, তেতিয়া কিন্তু ধুনীয়া ছুইচাইড প্লেচ এটা আমাৰ সৃষ্টি হৈছে। কিন্তু সকলোকে কৈছোঁ, কোনেও ছুইচাইড কৰিবলৈ ইয়াত নাহিব দেই। ছুইচাইড কৰাটো এইটো আপোনাৰ নিজৰ কাৰণে বিপদজনক। আপুনি মৰি যাব যদি ছুইচাইড কৰিম বুলি ভাবিছে। মৰাটো খাটাং, বচাবলৈ কোনো নাহে। এনে কথাবিলাক কামবিলাক অৰ্ধ সমাপ্ত কৰিয়েই বহুত কাম উদ্বোধন কৰা হয়। বহুত দেখা পাইছোঁ ইতিমধ্যে। এইমছখন উদ্বোধন কৰা হৈছে, প্ৰায় এবছৰ হ'বৰে হ'ল বা বেছিয়ে হ'ল, এবছৰ হ'লেই। এইমছৰ ভিতৰচোৱাত চাবলৈ গ'লে সম্পূৰ্ণ সুবিধা এতিয়াও নাই। কিন্তু গোটেই দেশবাসীয়ে জানে গুৱাহাটীত এইমছ নিৰ্মাণ হৈছে, এইমছ পূৰা তাতে ট্ৰিটমেণ্ট চলি আছে। কিন্তু বেছি কি ট্ৰিটমেণ্ট চলিছে তাতে যোৱা মানুহখিনিয়ে জানে। আৰু বিভিন্ন ঠাইত দলং উদ্বোধন হৈ আছে। আমাৰ এই দলংখন উদ্বোধন হৈছে কিছু আগতীয়াকৈ হৈছে যেন লাগে, কাৰণ বাওঁফালে একো ৰেলিং নাই, একো নাই। আৰু কমচে কম ৰেলিংকেইটা ফুৰে বাৰু দি পেলাই উদ্বোধন কৰক, কিমানটো সময় লাগিব সেইখিনি কোনো নাই, উদ্বোধন কৰি দিলে। আৰম্ভণিত যেনেকুৱা ভূটনাথৰ ফালে কেঁকুৰি আছে, আৰু এইফালে চাওক মাছখোৱাৰ ফালে কেঁকুৰি আছে। ৰাস্তা বহল আছিল, বহল ৰাস্তা গৈ পেলাই আকৌ চেপিবলৈ আৰম্ভ কৰিছে। এই টাৰ্ণিংটোত চেপি দিছে, টাৰ্ণিংটোত এনেকৈ চেপিছে আকৌ এটা টাৰ্ণিং দি দিছে বাওঁফালে। আৰে বাবা, আৰে ভাই, সোঁফালেতো টাৰ্ণিংটো দিছা, আকৌ বাওঁফালে টাৰ্ণিংটো কিয় চেপিব লাগেনো এনেকৈ? এইটো বহল কৰি ৰাখিব লাগিছিল। এয়া এতিয়া মই য'ত বাইকখন লৈ গৈ আছোঁ, এইটো যেতিয়া য়েল্ল' প্লেটত কলা দিয়া আছে, এই কলাটো এইটো কলাটোত মানুহে খুন্দা নামাৰিবনে? স্পীডত আহি খুন্দা মাৰি এইফালে যাবনে? এইবিলাক কিছু অকণমান সন্দেহজনক। আৰু এইফালে চাওক, এইফালে কোনোবা যাব বিচাৰিলে যাব দিছে। এইফালে দি আমি এতিয়া নাযাম, পিছত কেতিয়াবা যাম। এয়া আহি আমি লাচিত ঘাট পাম লাহেকৈ, আৰু বেছি দূৰ নাই। লাচিত চক নাম দিয়া হৈছে লাচিত ঘাটক। এয়া সন্মুখত মাছখোৱা ITA প্ৰেক্ষাগৃহ। আহি সমাপ্ত কৰিলোঁ নতুন অভাৰব্ৰিজ।